এনেকুৱা এটা মানে কাষ্টমাৰ দেখিলোঁ, মানে অসভ্য নটৰিয়াছ মাইকী। মানে কি ক'ম, 150-200 কাৰণে 200 টকাৰ কাৰণেনো মানুহক এনেকুৱা কৰাটো ভাল নহয়। কথাটো হ'ল কেনেকুৱা, মানে অলপ সাধাৰণ পইচা মাইকী দুজনী মই পাওঁ। আজি গ'লোঁ মই বাইদেউক ক'লোঁ, বাইদেউ পইচাটো লাগিছিল। তাৰপৰা পিছত তেওঁ মানে ঘৰৰ পৰা ওলাই আহিছে, ওলাই আহি কৈছে মই পইচাটো দি দিছোঁ নহয় তোমাক কৈছে। মই কৈছোঁ মই দি মোকতো দিয়া নাই। কৈছে মই তোমাক গুগল পে' কৰি দি দিছোঁ বুলি কৈছে। তেতিয়া মই লগে লগে মোৰ মোবাইলটো চেক কৰি চালোঁ, চেক কৰি চাই মানে ট্ৰেনজেকশ্যনত চালোঁ, মানে তেওঁৰ কোনো মানে হেৰিয়ে উঠা নাই, ৰিপৰ্টে উঠা নাই। তাৰপিছত মই তেওঁক দেখালোঁ, বাইদেউ মোৰ তাতো কোনো ৰিপৰ্টে অহা নাই। তাৰপিছত তেওঁ গৈছে, ক'লে ৰহ মই মোবাইলটো লৈ আহোঁ চাওঁ বুলি ক'লে। তাৰপিছত তেওঁ ঘৰত যায়, আকৌ মোবাইলটো লৈ যায়, ঘৰতে মোৰ তাত মানে হেৰি কৰিছে, মানে অকল ফটোৰ মেছেজ এটা পঠাই দিছে মোৰ তাত। মাইকীজনীৰ ফটোটো মেছেজ এটা পঠাই দিছে ঘৰত যাই পেলাই, পঠাই দি পেলাই আৰু ওলাই আহিছে। ওলাই আহি কৈছে চাইছোঁ তোমাৰ তাত আকৌ সেনেকৈ কৈছে। তাৰপিছত মই চালোঁ, তাৰপিছত আকৌ মই ফটোটো দেখা পালোঁ, কিন্তু তাৰ আগমুহূৰ্তত মই চাইছোঁ তেওঁ কোনো ফটো চটো নাই এনেকুৱা। তাৰপিছত তেওঁ তাৰমানে ঘৰত যায়, মোৰ তাত মই কোৱাৰ পিছত অকল ফটোটো পঠাই দিছে, কিন্তু মই আগমুহূৰ্তত চাইছোঁ ফটোটো তেওঁৰ কোনো ফটোৱে নাই। তাৰ ফটোটো ক্লিক কৰি চালোঁ, কোনো মানে পইচাৰ মানে লেনদেনৰ কোনো মানে ৰিপৰ্টে নাই। বাকীবিলাকত যেনেকৈ মানুহৰ পইচাটো যাৰ তাৰপৰা পে' কৰা যায়, যাক দিয়া যায়, তাতে ক্লিক কৰি দিলে কোনদিনা কি পইচা লেনদেন কৰা যায় চব উঠে। তেওঁৰ অকল ফটোটো হাই বুলি মানে মেছেজটোহে আছে, কিন্তু কোনো ৰিপৰ্ট নাই পইচাৰ অহা নাই কৰা। তাৰপিছত মই ক'লোঁ বাইদেউ আপুনিতো পইচাটো দিয়া নাই মোক। এনেকৈ কৈছে। তেওঁ কি কৰিছে, একদম মোবাইলটো লৈ ঘৰৰ ফালে দৌৰ মাৰিছে। দৌৰি কৈছে মই দিছোঁ এনেকৈ কৈছে। পইচা মই দিছোঁ, তোমাৰ মোবাইলে কিবা দোষ হৈ আছে নেকি এনেকৈ চাই কৈছে। মানে কি ক'ম, অসভ্য মাইকী এইগিলা। 150 টকা এটা মাৰি পেলাইতো মোক একো কৰিব নোৱাৰে, কি কৰিব এইবিলাক কথা। কিন্তু মই সাধাৰণ বিজনেছ এটা কৰি ঘৰখন চলাই আছোঁ, কিন্তু কিছুমান মানুহে তাৰমানে আনৰ দুখৰ কথা বুজি নাপায়। এইবিলাক অসভ্য মাইকী, এইবিলাক মানুহৰ মানে কি ক'ম, আপোনালোক সকলোৱে গমে পাইছে।